চেন্ডেল এতিয়া গুড মৰ্নিং গাইজ আজি বিছনাৰ পৰা ভিডিঅ' এটা ষ্টাৰ্ট কৰিম বুলি ভাবিছো আৰু মোৰ লগত আছে বাবু তো আজি বেলেগ এটা কাম কৰিম বুলি ভাবিছো কি বাবু কোৱা উঠাচোন আয়ো বিছনাৰ পৰা উঠি আজি মানে ভাবিছো আমাৰ ইয়াতে বাবু কি আছে গৰু ছাগলী কুকুৰা চব আছে হলে মানে আজি আমি ভাবিছো মা যেহেতু থাকে মা ইয়াতে সকলোবিলাক কামবিলাক কৰে কৰিলে মৰ্নিঙৰ সকলোবিলাক কাম আজি আমি দুটাই কৰি আমি উঠিছো যেতিয়া ভোপলাং হৈ আছো অলপমান এনেকে কামবিলাক কৰিব লাগিব যেহেতু মৰ্নিঙৰ কাম হয় না আজি আইতাক কৰিব নিদিওঁ আমি এয়া দেখিছেনে পুৰা কুকুৰাই মাতিছে কুকুৰুকু তো ফাৰ্ষ্টতে আমি কি কৰিম দাঁতটো মাজি লওঁ তাৰপিছত আমি কামবিলাক কৰিম তো লেটছ গো ব'লা মানে বাবুৰ স্কুল নাই আৰু মোৰ কলেজ নাই বাবুৰ যেতিয়া স্কুল নাথাকে তেতিয়া মাক হেল্প কৰি দিয়ে আৰু যোনবিলাকে মোৰ ভিডিঅ' আজি ফাৰ্ষ্ট চাইছে তেওঁলোকক কৈ দিওঁ মই মানে বাহঁতৰ ঘৰত আছো আৰু তাহাত নাই তাৰ বেমাৰ হৈ আছে বাবে মুম্বাইত আছে আৰু মা আৰু ইয়াতে থাকে বাহঁতৰ ঘৰতে থাকে আৰু ময়ো অহা যোৱা কৰি থাকোঁ তো এতিয়া আমি ফাৰ্ষ্টতে মুৰ্গীকেইটা ওলাম হা বাদুৰ খালি বাবু এইকেইটা পলাইছে এইটা ভাবিছিলো এৰি দিম পুৰা আগতে আমাতকে আগতে ওলাল ব্ৰেকফাষ্ট কৰি মুৰ্গী ৰেডি আইয়া তো ফাৰ্ষ্ট কাম আছিল মুৰ্গী কেইটা আমি কুকুৰা বুলি নকওঁ মুৰ্গী বুলি কওঁ মুৰ্গী কেইটা এৰি দিয়া তো সিহঁতে নিজে নিজে পলা এতিয়া আমাৰ হৈছে ঝাৰু দিয়া এনেদৰে ঘৰত মানে চোতাল সাৰিব নাপাওঁৱে আৰু মোক বহুত বেছি মানে শকত লাগি আছে আৰু শকত হৈছেও বাৰু তাৰে কাৰণ আছে শকত হোৱা মানে খাই লৈ নহয় বেমাৰ কিবা এটা হৈছে সেইকাৰণে শকত হৈছোঁ বাৰু যি কি নহওক বেয়া দেখা হৈ আছে মই মানে চেষ্টা কৰি আছোঁ আৰু ইয়াত আহিলে নহয় এক্সাৰচাইজ তো ঘৰত থাকিলে পাৰোঁ এতিয়া মানে আমি চোতাল সাৰিম বেছি বকি নাথাকোঁ চোতালটো সাৰি লওঁ অকণমান আধা সাৰা হ'লে এতিয়া আধা সাৰি লওঁ আৰু আমাৰ বাবুই বহি আছে মোবাইল ধৰি আছে আৰু আপোনালোকে নাভাবিব যে সি নপঢ়ে সি মৰ্ণিং পঢ়ে আৰু আজি স্কুলটো নাই কাৰণে লগি গৈছোঁ আমি দুটা নে কি বাবু এতিয়া আমাৰ নেক্সট হৈছে ছাগলী গৰু হাগি থৈ দিছে ধুনীয়াৰ এইবিলাক চাফা কৰিব লাগিব এইবিলাকো সহজ কাম নহয় তো গাইজ আমাৰ ইয়াতো মানে মুৰ্গী আছে আৰু তলত কি আছে জানেনে সৰু সৰু পোৱালি আছে এয়া দেখিছেনে কি মৰম লগা কিউট ওলাই দিয়াচোন বাবু ওলাই দিয়া চানাতে এইটো দেখিছেনে আয়া কি মৰম লগা আহে এয়া বহুত কেইটা আছে উলিয়াই দাও নাকি উলিয়াই দিয়া মাম্মি কাপড় কিধর যা बच्चे को आना दे এতিয়া আমি গোবৰ পেলাবলৈ আৰম্ভ কৰিছো আমাৰ বাবু ফাৰ্ষ্টতে আৰম্ভ কৰিছে পুৰা একেবাৰে গোবৰ পেলাই আছে আমাৰ ল'ৰাটোৱে মাক দেউতাক নোহোৱা হিচাপে বহুত কাম কৰে বাবুয়ে আমাৰ গৰুকেইটা ইনাকি কৰাই দিব এইটো আমাৰ গাখীৰ দিয়া গাই আৰু দামৰাটো গৰুৰ গোবৰ পেলাই এতিয়া গোহালি চাফা কৰি আছো মাৰ সকলো কাম কৰিবলৈ ট্ৰাই কৰিছো এনেওতো কৰোঁ আৰু আমি গাঁৱলীয়া মানুহ হয় ভাই চব কৰিব পাৰোঁ হয়নে নহয় বাবু লেতেৰা আছে ইয়াক অলপমান ধুই দিয়াৰ কৰি দিওঁ তাৰপিছত ওলাই আছো মাৰ্কেট
যে মেইন কামটো মানে গাখীৰ দুৱা গাই দুৱা কামটো বহুত ৰিক্সি কাম কাৰণ কিয় জানানে এইটো গাই একদম ভৰি চৰি চব মাৰে মই অলপ দুলো বাবুৱে ভালকে ভিডিঅ' কৰিবই নোৱাৰিলে এয়া সেইকাৰণে গাইটো বহুত ডিষ্টাৰ্ব দি আছে সেইকাৰণে এতিয়া মায়ে ধুই আছে আমি এটা কথা পাহৰিয়ে গৈছো কামৰ মাজতে আমি আমাৰ ইন্ট্ৰটো দিয়াই নিদিওঁ নেতে মেইন দে কৈ দিয়া নমস্তে চাম কি খবৰ আপোনালোকৰ মোৰতো বিন্দাছ আৰু আপোনালোকৰো বিন্দাছ হওক বুলি আশা কৰিছো আৰু সদায় হাঁহি থাকক ভালে থাকক আৰু বিন্দাছ থাকক আৰু মোৰ আন এটি ভিডিঅ' লৈ স্বাগতম জনাইছো আজি বন্ধৰ বাৰ বুলি বাবু কি কৰি আছা এইবিলাক দেখোন কিবা নষ্ট কৰি দিলা পঢ়ি কিনে আহি এইবিলাক কৰি আছা নেকি ধেনু কালি তুমি ভালকে বনাইছিলা আজি কি হ'ল আমাৰ বাবুৱে বনাইছিলা এটা আমাৰ গণেশ বনাইছিল মই দেখাই দিম বাৰু পাকঘৰৰ কি কাম জানো কোৱাচোন ভাত বনাবা জানো মেগী বনাবা জানো স্যান্ডউইচ বনাবা জানো ঐ বা বাৰ্গাৰ বনাবা জানো ঐ বা আৰু চানা দেখোন বনাই খোৱা আমাক চানা বনাই খোৱা দেখোন চানা বনাবা পাৰো আমি আহিছো গৰু দিবলৈ কয় গেল আনা আৰু এয়া চাওক পথাৰৰ পৰিৱেশ দদৰা গাঁৱৰ পথাৰৰ পৰিৱেশ ৰবা এই চেণ্ডেল দিয়া মোক নহ'লে ভিডিঅ' কৰি দেখাই দিম কিন্তু চবকে চেণ্ডেল চুৰ বুলি ও বাপৰে গৰু দি আহি কেনে লাগিল এতিয়া আমি মানে অকমান বহিছো ই বহুত দৌৰি আছিল এনে বাৰু কেতিয়াবা মই যেতিয়া আহো বাৰু কৰো সেইবিলাক নকৰা নহয় আৰু আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো মানে হয় নে নহয় আৰু গৰমো দিছে গৰমো লাগিছে আৰু এতিয়া আমি যাই পিনে কামবিলাক কৰিলো গা পা ধুব লাগে হয় নে নহয় সেয়াই আৰু মায়ে সদায় কৰে আৰু কেনেকুৱা আমাৰ হয় মানে এই গাঁৱলীয়া লাইফষ্টাইল অলপমান দেখাবলৈ ট্ৰাই কৰিলো হয়নে নহয় আৰু গাঁৱৰ মানুহবিলাকেতো সদায় এনেকৈ জীৱন নিৰ্বাহ কৰে আৰু মই একদম শকত হৈছো একদম ইয়াতে আৰু বেছি শকত লাগে আৰু মুখত কিবা কিবি ওলাইছে এইবিলাক বাৰু ভাল পাইছো হৈয়ে থাকে এইবিলাক কি কৰিব আৰু থপৰাটো কিবা বেয়া দেখা হৈছে আমি ইয়াতে ভিডিঅ'টো বাবু শেষ কৰিম বুলি শেষ কৰো নেকি তো আজি ভিডিঅ'টো ইমানেই আছিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যোনটো টিলিংটো আছে সেইটো দাবাই দিব আৰু আমাৰ বাবু ব্লগিং কৰি থাকে আৰু ডিম্পু বৰুৱাৰ বহুত বেছি ডাঙৰ ফেন ইনষ্টা আৰু এফবিত ফ'ল' কৰিব নাপাহৰিব এফবিতো দলি কলিতা বুলি আছো এফবি পেজ আছে দলি কলিতা আৰু ইনষ্টাগ্ৰামতো দলি কলিতা বুলি আছে আৰু আপোনালোকে ইচ্ছা কৰিলেহে ফ'ল' কৰিব ফ'ল' কৰি আনফ'ল' নকৰিব প্লিজ কৰি তেতিয়াহে ফ'ল' কৰিব আৰু যোন মোৰ চেনেল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ পাই থাকে আজিলৈ বাই বাই আৰু কি কওঁ লাষ্টত হাইড্ৰা জীৱন জীয়াই থাক তো আকৌ নেক্সট ভিডিঅ' লগ পাম বুলি আশা থাকিলে এতিয়ালৈ বাই বাই আৰু লাষ্টত কোৱাৰ দৰে হাঁহিৰে জীৱন জীয়াই